সকলোকে নমস্কাৰ জনাই আজি ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি হৈছে উৰুকা। আপোনালোকে বাৰু পিঠা পনা বনাইছেনে সেয়া জনাব। আৰু মই এয়া পিঠা পনা বনাই আছোঁ, বগা পিঠা বনাইছোঁ। আৰু আপোনালোকে কি পিঠা বনাইছে জনাব দেই। এইফালে মোৰ খুমা বগা পিঠা আৰু পকা মিঠৈ আৰু কিবা কিবি বনোৱা হ'ল, সেয়া দেখুওৱা নহ'ল। এইফালে মাছ এটা অনা হৈছে ৰাতি ভোজৰ বাবে, আৰু মুৰ্গী আছিলে আৰু লগতে হাঁহ মাংসও আছিলে। এইফালে আমি সন্ধিয়া হ'ল জুই ফুৱাই আছোঁ ছাইডতে। এইফালে সকলো পৰিয়াল একেলগে চাহ খাই বহি আছোঁ। আৰু ইয়াতে কিবা মাংস চাংস বনোৱা হ'ল, সেয়া ভিডিঅ' কৰা নহ'ল। এইফালে মানুহজন, এইফালে দেউতা, আৰু এয়া আমাৰ মেজিটো দেখিছেনে? বেছি ডাঙৰকৈ পতা নাই, পিছে আপোনালোকে কিমান ডাঙৰ মেজি বনাইছে সেয়া জনাব দেই। আৰু মেজি তলত কি খাইছে সেয়াও জনাব। ভিডিঅ'টো পিছে বিহুৰ দিনাই মই দিবলৈ সময় পোৱা নাছিলোঁ, সেইকাৰণে অলপ দেৰি হৈ গ'ল। এইফালে আমাৰ চিকু বহি আছে, চিকু জুই ফুৱাই আছে। আমি আধা ৰাতি এয়া মেজিটো জ্বলাই দিয়া হ'ল। সকলোখিনি মানুহ শুলেগৈ, আমি দুয়ো ৰাতিপুৱালৈকে বহি থাকিলোঁ। ৰাতিপুৱা 3টামান বজাত আমি মাক বান্ধিলোঁ। মাক বান্ধি এয়া দেখিছেনে আমাৰ লগতে বগাইও বহি আছে। মাক বান্ধি মেলি আমি কাম বন কৰি গা পা ধুই এয়া খোৱা নহ'লে। পিছে আজি এইফালে মোৰ মানুহজনক দেখাই আছোঁ অগ্নি সেৱা কৰিবৰ কাৰণে কেনেকৈ কৰে। পিঠা পনা সকলোখিনি দিছোঁ। এইফালে আমাৰ বগাই বহি আছে, মই এয়া সেৱা কৰিছোঁ। আপোনালোকে বাৰু এনেকৈ সেৱা কৰেনে জনাবচোন, আৰু কেনেকৈ নিয়ম কৰে সেয়াও জনাব। মই পিছে ইমান নাজানো, আমাৰ মাহঁতো শুই উঠা নাছিলে, সেইবাবে মই কৰি দিলোঁ নিয়মটো। আপোনালোকে বাৰু কোনে কোনে এনেকৈ নিয়ম কৰে জনাব দেই। আৰু বিহুত কি খালে, ক'ত গ'ল সেয়াও জনাব। এয়া অগ্নি সেৱা কৰি আমি ঘৰলৈ বুলি ওলাইছোঁ যাবলৈ, সকলোৱে জা জলপান খাই মেলি। আপোনালোকে বাৰু ক'ত গ'ল সেয়াও জনাব। দেখিছেনে কিমান কুঁৱলী পৰি আছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোক সকলোলৈ বিহুৰ শুভেচ্ছা যাচিলোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পাব। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই আছিলে ভিডিঅ'টো। আজিলৈ আহিছোঁ, বাই।